মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চাবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ গণিতৰ দ্বিতীয় অধ্যায় এটা চলকযুক্ত একঘাতৰ সমীকৰণ। এতিয়া এই এটা চলকযুক্ত একঘাতৰ সমীকৰণত আমি কি চাম চাবা। আমি আগৰ ক্লাছত বীজগণিতীয় ৰাশিৰ বিষয়ে কিছু কথা পাই আহিছোঁ। ইয়াতে এই বীজগণিতীয় ৰাশিৰ এটা চলকযুক্ত আৰু এটা ঘাত থকা কিছুমান সমীকৰণ আমি ইয়াতে সমাধান কৰিব লাগিব। এতিয়া প্ৰথমতে যাওঁ, এটা চলকযুক্ত আৰু একঘাতৰ সমীকৰণ কেনে হ'ব বা কি ধৰণৰ হ'ব। আমি যদি চাওঁ কেইটামান বীজগণিতীয় ৰাশি মই লিখি দিছোঁ ইয়াতে চাবা। ধৰা 2x + 3 = 0 ধৰি ল'লোঁ এইটো এটা বীজগণিতীয় ৰাশি। ইয়াত x এটা চলক, ইয়াত আমি এটাই চলক দেখা পাইছোঁ, গতিকে ইয়াক আমি নাম দিম এটা চলকযুক্ত। আনহাতে ঘাতটো কি হ'ব, এতিয়া যদি মই আন এটা ৰাশি লিখোঁ 2x² + 3x + 2 = 0, তেনেহ'লে ইয়াৰ হ'ব কি, ঘাত হ'ব দুটা, অৰ্থাৎ ইয়াৰ সৰ্বোচ্চ ঘাত আমি দেখা পাই আছোঁ ঘাত 2। গতিকে এই ৰাশিটোৰ মাত্ৰা হ'ব 2। এই পাঠটোত আমি কেৱল এটা ঘাতৰ সমীকৰণবিলাকে আমি সমাধান কৰিম, এনেকৈ দুটা বা তিনিটা থকা ঘাতবিলাক নকৰোঁ। এতিয়া এই ধৰণৰ সমীকৰণবিলাক সমাধান কৰিবলৈ হ'লে আমি কেনেধৰণে কৰিম। ধৰি ল'লোঁ আন এটা সমীকৰণ মই লৈছোঁ x + 4 = 5। এই সমীকৰণটো এটা মই উদাহৰণ হিচাপে লৈছোঁ। এই সমীকৰণটো যদি আমি সমাধান কৰিব লাগে কি ধৰণে কৰিম। ইয়াত সমীকৰণবিলাক সমাধান কৰিবলৈ বিভিন্ন পদ্ধতি আছে। প্ৰথমতে আমি একে সংখ্যা যোগ বা বিয়োগ বা পূৰণ বা হৰণ কৰি আমি সমাধান কৰিম। ইয়াত আমি চাম কি যে এই সমান চিনটোৱে দুয়োফালে সমানে থকা বুজাইছে। ইয়াত আমাৰ মূল কাম হ'ব সমাধান কৰাত আমি x বা যিটো অজানা ৰাশি বা নজনা ৰাশি দিয়া থাকে সেই ৰাশিটোৰ মানবিলাক আমি নিৰ্ণয় কৰিব লাগিব। ইয়াত আমি কি কৰিম, x + 4 আছে, যিহেতু 4টো ইয়াত যোগ হৈ আছে, আমি ইয়াৰ পৰা এটা 4 বিয়োগ দিম, প্লাছ ইফালে আছে 5 সমান 5। এতিয়া এইফালে যে আমি 4 বিয়োগ দিছোঁ, যিহেতু সমান চিন দিয়া আছে, এই সমতাটো বজাই ৰাখিবলৈ হ'লে এইফালে আমি এটা -4 দিব লাগিব। এতিয়া কি হ'ব, ইয়াতে x + 4 - 4, অৰ্থাৎ 4ৰ পৰা 4 বিয়োগ কৰাৰ লগে লগে 0 হৈ যাব, x থাকি যাব, আৰু ইফালে 5ৰ পৰা 4 বিয়োগ কৰিলে 1 হৈ যাব। এইটো হ'ল আমাৰ সমাধান কৰাৰ এটা প্ৰক্ৰিয়া। ঠিক একেধৰণে ইয়াত যদি বিয়োগ থাকে আমি এইটো যোগ কৰি ল'ব লাগিব, আৰু যদি পূৰণ থাকে হৰণ দিব লাগিব, আৰু হৰণ থাকে যদি আমি পূৰণ দিব লাগিব। এইটো মই পিছৰ অনুশীলনীবিলাকত মই কৈ আছোঁ। আন এটা পদ্ধতি আছে, এইটোৱে আমি পক্ষান্তৰ কৰি কৰিব পাৰোঁ, অৰ্থাৎ এই ধৰণে x + 4 = 5। এইটো অংকই আমি আকৌ এবাৰ লৈছোঁ। এইবাৰ কৰিম এনেধৰণে পক্ষান্তৰ কৰি, অৰ্থাৎ বাহু পক্ষৰ পৰা সপক্ষলৈ ইয়াৰ ৰাশিবিলাক আমি লৈ যাম। অৰ্থাৎ x + 4 আছে, এইপিনে আছে আমাৰ সপক্ষত 5, বাওপক্ষৰ পৰা যেতিয়া 4টো এইপিনে আহি যাব সপক্ষলৈ, ইয়াত আমি এটা কথা লক্ষ্য ৰাখিব লাগিব, সদায় চিনৰ পৰিৱৰ্তন হ'ব। যদি প্লাছ চিন থাকে এইফালে মাইনাছ হ'ব, যদি মাইনাছ থাকে প্লাছ হ'ব, পূৰণ থাকিলে হৰণ হ'ব, আৰু হৰণ থাকিলে পূৰণ হৈ যাব। এতিয়া কি হ'ব, 5ৰ পৰা 4 গ'লে 1। এই দুটা পদ্ধতি আছে। গতিকে আমি এতিয়া অলপ অনুশীলনীৰ ফালে যাওঁ। অনুশীলনীত কি কি অংক আছে আমি দুটামান চাই লওঁ। প্ৰথমতে 2.1 অনুশীলনী লৈছোঁ। ফাৰ্ষ্ট অংকটোৱে আমি কৰিবলৈ চেষ্টা কৰিম। 4x + 5 = 21। অনুশীলনী 2.1 অনুশীলনীৰ 1ৰ ৰোমান 1। 4x + 5 = 21। আমি প্ৰথম পদ্ধতিৰ মতে কৰি লওঁ। প্ৰথম পদ্ধতিত আমাৰ কাম হ'ব xৰ লগত আমাৰ যিকেইটা সংখ্যা আছে সেইকেইটা আমি নোহোৱা কৰিম, অৰ্থাৎ ইয়াত +5 আছে, আমি -5 দি লওঁ।
21 এইফালে যেহেতু -5 দিছোঁ এইপিনে আমাৰ -5 4x থাকি যাব +5 পৰা -5 0 হৈ যাব 21 - 5 এইটো হ'ব 16 তাৰপিছত আমি দেখিলোঁ ইয়াতে xৰ লগত 4 এটা পূৰণ হৈ আছে গতিকে আমি যদি পূৰণ হৈ থাকে তেতিয়া আমি সেই একে সংখ্যাৰে আমি হৰণ দিব লাগিব সমান চিনৰ এফালে যদি হৰণ দিওঁ আনফালে আমি হৰণ দিব লাগিব এতিয়া কি হ'ব 4 4 কেনসেল যাব গৈ থাকিব x এইফালে হ'ব 16/4 অৰ্থাৎ 16ক 4ৰে হৰণ কৰিলে আমি পাম 4 4 গুণ হ'ল এইটো হ'ল xৰ নিৰ্ণয় সমাধান তাৰপিছত আন এটা এবাৰ মই পক্ষান্তৰ কৰি দেখুৱাইছোঁ 2 নম্বৰ অংকটো চোৱা 17y - 3 = 48 আছে এইটো এটা 2 নম্বৰ পদ্ধতিটোত মই কৰি দেখুৱাইছোঁ চাবা 17y - 3 আমি 17y টো ৰাখিম 48 যেহেতু -3 আছে পক্ষান্তৰ কৰি আমি যদি সমান চিনৰ সোঁপিনে লৈ যাওঁ মাইনাসটো আমাৰ প্লাস হৈ যাব 17y 48 + 3 51 y টো ৰাখিলো 17 টো y লগত পূৰণ হৈ আছে পক্ষান্তৰ কৰাৰ লগে লগে এইটো হৰণ হৈ যাব অৰ্থাৎ 51 হৰণ 17 y ৰ মান হৈ যাব 51ক যদি আমি 17 এৰে হৰণ কৰি দিওঁ আমি পাম 3 গতিকে y ৰ মানটো পালো আমি ইয়াতে 3 এই ধৰণে আমি বাকি অংকবিলাকো কৰিব পাৰিম আৰু এটা উদাহৰণ লৈছো ইয়াৰে চাবা অংক 9 নম্বৰ 1ৰে 9 নম্বৰ অংক 5p - 3 = 3p + 2 এইটো আমি কেনেধৰণে কৰিম প্ৰথমতে আমি এই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাবিলাকক আমি ব্ৰেকেটৰ বাহিৰত থকা সংখ্যাৰে পূৰণ দিলোঁ তাত 5 * p 5p 5 * 3 15 - 15 হ'ব 3 * p 3p 3 * 2 6 এতিয়া আমি p থকা সংখ্যাবিলাক একেফালে লৈ আন 5p এটো প্লাস আছে ইফিনে আহাৰ লগে লগে -p হৈ যাব ইয়াতে আগৰ পৰা 6 আছে 15 টো ইফালে যোৱাৰ লগে লগে প্লাস হৈ যাব এতিয়া কি হ'ব 5p - 3p 2p হ'ল 16 + 5 21 p = হৈ যাব 21/2 এনেধৰণে আমি বাকি অংকবিলাক আমি কৰিব পাৰিম ইয়াত যিকেইটা মই দিয়া নাই সেইকেইটা তোমালোকে অলপমান চাবা তাৰপিছত নোৱাৰিলে ইয়াতে মোক জনাবা কমেন্ট কৰি তাৰপিছত এটা ভগ্নাংশ থকা অংক লৈছো 12 নম্বৰ অংক এইবিলাক অংক আমি কেনেধৰণে কৰিম 17x / 3 - 16/9 = 2 এই অংকটো আমি কি ধৰণে কৰিম ইয়াতে আমি প্ৰথমতে 3 আৰু 9 এই দুটাৰ আমি লসাগু ল'ব লাগিব 3 আৰু 9 যেহেতু 3 ৰে 9ক ডিভাইড হয় ডাইৰেক্ট হৰণ যায় গতিকে আমি আমাৰ লসাগু পাম 9 3 3 × 9 3 17 × 51 - 16 ভগ্নাংশৰ যোগ বিয়োগ নিশ্চয় তোমালোকে জানা এতিয়া ইয়াত হ'ব আমাৰ আন এটা পদ্ধতি সেইটো হ'ল বজ্ৰ গুণন অৰ্থাৎ ইয়াৰ হৰৰ লগত এই পিনৰ লব আৰু লবৰ লগত হৰ আমি পূৰণ কৰি দিম অৰ্থাৎ এই ধৰণে পূৰণ হৈ যাব ইয়াত যেহেতু একোনে তলত আমি হৰত 1 থকা বুলি ভাবিলাম তো পূৰণ হলে 51x - 16 9 × 2 18 51x 18 এটো ইফালে আহাৰ লগে লগে 6 প্লাস 51x যোগ কৰিলে হ'ব 14 34 x =
51 পূৰণ হৈ আছে এইপিনে অহাৰ লগে লগে 34/51 দুটাকে আমি 17 হৰণ দিব পাৰিম 17 2 17 3 51 তেনেহ'লে আমি xৰ মান পালোঁ 2/3 এই ধৰণে আমি ইয়াৰে অংকবিলাক কৰিব পাৰিম গতিকে আশা কৰোঁ তোমালোকে বুজি পাইছা এইটো একেবাৰে সহজ ইয়াত তোমালোকে বুজি নাপাবলগীয়া একো নাই বাকী যিকেইটা মই কৰি দিয়া নাই সেইকেইটা তোমালোকে চেষ্টা কৰিবা